Hello, good morning and welcome back to my YouTube channel. আপোনালোক আটাইকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেনেহলে হাই আৰু যদি মোৰ চেনেলটো অলৰেডি সাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহলে থ্যাংক ইউ সো মাচ। ও দিদি আৰু এতিয়া মই যাব ওলাইছো ভ্যাকচিন লবলৈ আৰু বহুত ভয় লাগি আছে কাৰণ মই সবতকে মানে ভয় কৰা বস্তুটো হৈছে ইনজেকচন লোৱা। সো নাজানো তাত গৈ কি হয় আৰু এতিয়া যাও দেৰি হৈছে যদি পাৰো তাত গৈ দেখুৱাম চাই থাকিব ভিডিওটো। আমি পাই গলো ভ্যাকচিন সেন্টার কিন্তু কি কম মোৰ বেছি ভয় লাগিছে কাৰণ মই ইনজেকচন লব বহুত বেছি ভয় কৰিছো গটকে ভয় লগা বস্তু আৰু গোটেইবিলাকে ইয়া ডিস্টেন্স মেইনটেইন কৰিব হৈছে আৰু এয়া এখেতসকলে কি কৰে আমাৰ যেটো আমি ৰেজিষ্টাৰ কৰিছো মোবাইলত তাৰে নাম্বাৰটো এখেতসকলে তাত চাই আৰু আমাৰ ডকুমেন্টটো চাই পেলাই আমাক কোড দিয়ে আৰু ভিতৰত গৈ আমি ভ্যাকচিনটো ল'ব পাৰো। আৰু এখেতসকলে এনেদৰে শাৰী পাতি আছে আৰু প্ৰত্যেকজনে এনেদৰে শাৰী পাতি লৈ আছে কিন্তু মোৰ বহুত ভয় লাগিছে আৰু এইয়া এইখিনিতে ঘুমাই যাই ভ্যাকচিন ল'ব লাগিব। মই অলৰেডি ঘুমালো বাপৰে ভগৱান অলপ ফাৰ্ষ্ট টাইম ভ্যাকচিনটো লৈ লওঁ তাৰপিছত তো মোৰ ভ্যাকচিন লোৱা হৈ গ'ল। হাতখন অকণমান লৰচৰ কৰাৰ বাবে মই দুখ পাইছিলোঁ আৰু কৈছে যে 20 মিনিট সময় ইয়াতে অকণমান ৰেষ্ট কৰিব দিছে আৰু আহি পালোঁ ৰুম কিবাকে আহি পালোঁ আৰু এতিয়া অলপ ৰেষ্ট লৈ অকণমান মানে মোৰ গাটো কিবা অকণমান বেয়া লগা টাইপ হৈ গৈছে। চ' ভাবিছোঁ আপোনালোকক ইয়াৰ এফেক্টটো কেনেকুৱা এদিনৰ পিছত মই আপোনালোকক সম্পূৰ্ণকৈ জনাম। হেল্ল' আপোনালোকক কৈছিলোঁ যে ভ্যাকচিন লৈ অহাৰ এদিনৰ পিছত মই ইয়াৰ ৰিয়েকশ্যনটো কি আপোনালোকক জনাম। মোৰ কি হ'ল যোৱাকালি যেতিয়া মই ভ্যাকচিন লৈছিলোঁ তেতিয়া মানে অকণমান তাত ভ্যাকচিন লোৱাৰ আধা ঘণ্টা আমি ৰেষ্ট লোৱাৰ পাছত তাত মানে মোৰ কি হৈছিল গাটো অকণমান মানে মোৰটো বেয়া লাগিছিল মানে হয়তো মই খাই যোৱা নাছিলোঁ সেইটো কাৰণে চাগে হ'ব পাৰে কিন্তু আহি অকণমান শুই দিলোঁ তাৰপিছত ঠিকে থাকিল বাৰু কিন্তু হাতখন অনুক্ৰমে মোৰ এখন হাত মানে বহুত বেছি বিষাই আহিছে আৰু ইমানে বিষ হৈ গৈছে আৰু ৰাতিলৈকে মোৰ অকণমান জ্বৰ উঠিলে আৰু জ্বৰটো মোৰ চিধাই মূৰত নাজানো আপোনালোকৰ কেনেকুৱা হৈছে জ্বৰটো মোৰ মূৰতে উঠিলে আৰু মূৰটো একেবাৰে দাঙিব নোৱাৰা অৱস্থা টাইপ হৈ গ'ল আৰু কি হ'ল ঠাণ্ডা ফিল হ'ল যেন মই ইমান গৰমত আছোঁ মানে মই ফেন নিদিলে নহয় কিন্তু মই ফেনখন অফ কৰিব লগা হৈ গৈছে আৰু এইটো একো চিন্তা কৰিবলগীয়া কথা নহয় এনেকুৱা হয় বাৰু কিন্তু যদি আপোনালোকৰ তাৰ লগত আপোনালোকে এটা কথা মন কৰিব লাগিব সদায় নিজক কেতিয়াও দুৰ্বল কৰি নেপেলাব। যদি নিজক দুৰ্বল কৰি পেলাই তেতিয়াহ'লে আপোনালোকক সেইটোৱে জ্বৰটোৱে বা বিষটোৱে বেছিকৈ আপোনালোকক হাৰ্ম কৰিব। চ' নিজক শক্তিশালী কৰক আৰু যিমান পাৰে মনটো ফূৰ্তিত ৰাখিব। ময়ো ৰাখিছোঁ কিন্তু মোক দেখিলে চাগে গমেই পাইছে মানে মোৰ বিষটো হাতৰ বিষটো বহুত বেছি হৈছে। এইখন হাত মানে মই লৰচৰ কৰিবই নোৱাৰোঁ এয়া লৰচৰ কৰি দিলোঁ নহয় পুৰা লাগি যায় মানে কি ক'ম সেইটো বহুত বেছি বিষ হৈছে। এইটো চাগে কালিলৈকে কমি যাব। তো আৰু এটা কথা কওঁ আপোনালোক যদি কোনোবাই ভ্যাকচিন লোৱা নাই অতি সোনকালে ভ্যাকচিনটো লওক কাৰণ বহুত বেছি জৰুৰী ভ্যাকচিন লোৱাটো। এতিয়া যিহেতু কোভিডৰ চাৰিওফালে কোভিডে বহুত বেয়াকৈ ধৰিছে সেইটো কাৰণে আপোনালোকে ভ্যাকচিন লোৱাটো বহুত জৰুৰী আৰু ভ্যাকচিনটো অতি সোনকালে আপোনালোকে লওক আৰু কেতিয়াও মনটো আপোনালোকে দুৰ্বল কৰি নেপেলাব। আৰু কথাটো হ'ল কি ইয়াতে মই অকলে আছোঁ মানে কি হ'ল মই ঘৰৰ পৰা আহিলোঁ আহি ইয়াতে ভ্যাকচিনটো ল'লোঁ আৰু ঘৰৰ মাহঁতক যদি কওঁ তো মাহঁতে চিন্তা কৰি থাকিব যে ইয়াতে জ্বৰ হৈছে কি হৈছে কিন্তু অকলে মই যোৱাকালি ৰাতি মোৰ ইমানেই জ্বৰ উঠিলে আৰু হাতৰ বিষত মই হাতখন লৰচৰ কৰিব নোৱাৰোঁ। এনেকুৱা চিটুৱেশ্যন হৈছে যেন মই অকণমান গৰম পানী খাব মন গৈছে তো পানী গ্লাছ দিয়া কোনো এজন নাই তথাপিও মই হাৰি যোৱা নাই নিজে উঠি পানী গৰম কৰিছোঁ খাইছোঁ লগতে মই কি কৰিছোঁ গৰম পানীত অকণমান মেন্থল দিছোঁ দি পেলাই মই ভাবিছোঁ মোৰটো ইমানেকৈ বিষাইছে যে মই থাকিব পৰা নাই আৰু সেইটো বিষত মই ভাবিছোঁ কি হ'ল কি কৰোঁ এইবিলাক ভাবি ৰাতি 1:30 বজাত উঠি মই গৰম পানীত মেন্থল দিছোঁ দি পেলাই অকণমান ষ্টিম লৈছোঁ আৰু সেইটো কাৰণে আপোনালোকক মই বাৰে কওঁ কেতিয়াও আপোনালোকে হাৰি নাযাব আৰু মই নিজে সেইখিনি কাম কৰিছোঁ আৰু এতিয়া লাহে অকণমান ঠিক হ'ব ধৰিছে গাটো মানে জ্বৰটো অকণমান কমি আহিছে আৰু যদি বেছিকৈ জ্বৰ উঠে তেতিয়াহ'লে আজি সন্ধিয়ালৈকে যদি মোৰ জ্বৰটো বেছি থাকে তেতিয়াহ'লে মই এটা পেৰাচিটামল খাই ল'ম কিন্তু যিমান পাৰে আপোনালোকে টেবলেট নোখোৱাকৈ থাকিব আৰু আমাৰ নৰ্মেলি আমাৰ জ্বৰ হয়ে চ' ইমান ভয় কৰাৰ কোনো কাৰণ নাই কিন্তু তথাপিও আপোনালোকক কওঁ কেতিয়াও মনটো আপোনালোকে দুৰ্বল কৰি নেপেলাব। এনেকুৱা নকৰিব যেন ভ্যাকচিন ল'লে হাতখন বিষাব গাটো বিষাব জ্বৰ উঠিব সেইটো কাৰণে মই ভ্যাকচিনটো নলওঁ সেনেকুৱা কেতিয়াও নকৰিব আৰু আপোনালোকে সেইবিলাকক ভয় নকৰিব মাত্ৰ আপোনালোকৰ মনৰ ভিতৰত উইল পাৱাৰটো সদায় শক্তিশালী কৰি ৰাখিব তেতিয়া আপোনালোকে একো বেমাৰে আপোনালোকক ধৰিব নোৱাৰে। আৰু কি হ'ল মোৰ ৰাতি যিটো মোৰ মূৰৰ বিষ হৈছিলে এতিয়া লাহে কমি আহিছে
তথাপিও অকণমান উইক লাগি আছে আৰু উইকটো মই এতিয়া ভাল কৰিম বাৰু খাম ভালদৰে খাব লাগিব ভেকচিনটো লোৱাৰ পিছত আপোনালোকে আৰু এটা কথা মন কৰিব আপোনালোকে সদায় ভালকৈ খাব মেইন খোৱাটো এতিয়া এনেকুৱা চিটুৱেশ্যনত আমি ভালদৰে খোৱাটো আৰু প্ৰটিনটো খোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু সেইটো কাৰণে ভালদৰে খাব তো মই নিজে কৰি মেলি অলৰেডি ব্ৰেকফাষ্ট কৰিলোঁ তথাপিও মোৰ গাটো আপোনালোকে দেখিছে ইমান ঠিক নহয় ভাবিছোঁ আপোনালোকক ইয়াৰ ৰিয়েকশ্যনটো কম বুলি ভাবি আছিলোঁ সেইটো কাৰণে মই আচলতে ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে ভয় নকৰিব মনৰ সাহসটো ৰাখিব আৰু যিমান পাৰে অতি সোনকালে গৈ আপোনালোকে যদি ভেকচিন লোৱা নাই ভেকচিনটো লওক তো আজি আৰু বেছি কথা নকওঁ সেইখিনি কৈ মই মোৰ ব্লগ শেষ কৰোঁ তেনেহ'লে বাই বাই টেক কেয়াৰ আৰু একচুৱেলি আজি মোৰ কথা ইমান ক'ব মন নাই বহুত বেছি উইক লাগি আছে মানে উইকটো ভিতৰত যদিও লাগিছে মানে কি হৈছে এই যে ফোনৰ মানে স্ক্ৰীনটোৰ যিটো পোহৰ আহে সেইটো চাবৰ কাৰণে মোৰ ধৈৰ্য নোহোৱা হৈছে আজি কি হৈছে মূৰটো অকণমান বিষ হৈ আছিলে সেইটো কাৰণে এইটো সেইকাৰণে চাগে মই মানে কি হ'ল এতিয়া ভিডিঅ'টো মই আৰু বেছি দীঘলীয়া নকৰোঁ আৰু হাতখন ভুলতে হাতখন লৰচৰ কৰা যায় কিন্তু বহুত বেছি বিষ আৰু বিষটো হৈছে চাগে মই অকণমান যেতিয়া ইনজেকশ্যনটো দিছিলে মই হাতখন অকণমান লৰচৰ কৰি দিছিলোঁ সেইটো কাৰণে চাগে মোৰ বিষটো বেছিয়ে হৈছে নাজানো কাৰোবাৰ যদি বিষ হৈছে কেনেকৈ বিষটো ভাল পাইছে আপোনালোকে বিষটো কেনেকৈ ঠিক কৰিছে সেইটো মোক কমেণ্ট কৰি জনাবচোন আৰু আজি বেছি কথা নকওঁ এতিয়া মই ৰেষ্ট লওঁ ভালদৰে খাওঁ আৰু আপোনালোক যদি ভেকচিন লোৱা নাই অতি সোনকালে গৈ ভেকচিনটো লওক কেতিয়াও ভয় নাখাব একো নহয় কেৱল নিজৰ মনৰ ভিতৰত থকা যিটো শক্তি সেইটো আপোনালোকে বাহিৰত আনক আৰু কি কওঁ সাৱধানতা অৱলম্বন কৰিব তো এতিয়া বাই বাই টেক কেয়াৰ বাই বাই